নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আপোনালোকে হয়তো ভাবিছে এওঁলোক টিকটক ষ্টাৰ বৰ্তমান ক'ত আছে, কি কৰি আছে। বহুতেই হয়তো নাজানে এওঁলোক বৰ্তমান ক'ত আছে, ক'ত নাই, কি কৰি আছে। এইবিলাক কথা জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। মই এওঁলোকৰ বিষয়ে কিছু কথা আপোনালোকক জনাম। এওঁৰ নাম পল্লৱী, তেওঁৰ টিকটক ষ্টাৰ হয়। টিকটকত তেওঁৰ 2 মিলিয়ন ফলোৱাৰ আছিল আৰু তেওঁৰ বৰ্তমান ৰিলেশ্যনশ্বিপত আছে। তেওঁৰ বয়ফ্ৰেণ্ডৰ নাম সঞ্জীৱ। পল্লৱীক আপোনালোকে চাব বিচাৰিলে ইনষ্টাগ্ৰামত আৰু ফেচবুকত চাব পাৰিব। ইনষ্টাগ্ৰামত তেওঁৰ ফলোৱাৰ্ছ 77,000 আৰু 21জনক তেওঁ ফলোয়িং কৰিছে। এতিয়া আমি আন এজন আৰু টিকটকৰ, তেওঁৰ নাম হৈছে ৰিশ্মা শৰ্মা। ৰিশ্মা শৰ্মাৰ বিষয়ে কিছু অলপ জানো। তেওঁ বৰ্তমান ক'ত আছে, কি কৰি আছে, কেনেকৈ আছে, তেওঁৰ কেনেকুৱা অৱস্থা, এইবোৰ বিষয়ে আমি অলপ জানিম। ৰিশ্মা শৰ্মাই মা বেটাৰ সৈতে দুয়োজনে ভিডিঅ' কৰি টিকটকত সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভিডিঅ' বহুতেই চাই ভাল পাইছিল। মাক বেটাৰ ভিডিঅ' দুয়োজনকে সকলোৱে চাইছিল আৰু বহুতে বেয়াকৈ তেওঁলোকক ব্যৱহাৰ কৰিছিল, গালি পাৰিছিল তেওঁলোকক মা বেটা ভিডিঅ' কৰাৰ বাবে। সকলোৱে তেওঁ তাৰ বিষয়ে অকণমান ইউটিউবত তেওঁ কৈছে, ইউটিউব চেনেল তেওঁ এটা খুলিছে। তেওঁ এতিয়া ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে লাগ পাব। তেওঁ ইউটিউবত কৈছে যে তেওঁক বহুতেই বেয়াকৈ কৈছিল, সেই বিষয়ে তেওঁ কান্দি ইউটিউব চেনেলত কৈছে আৰু আপোনালোকে যাই তেওঁৰ ইউটিউব চেনেলত চাব পাৰিব। লগতে তেওঁক ফেচবুক আৰু ইনষ্টাগ্ৰামতো পাব। ইনষ্টাগ্ৰামত তেওঁৰ ফলোৱাৰ 2,322টা আৰু তেওঁৰ ইউটিউব চেনেলত 26,000 ছাবস্ক্ৰাইবাৰ আছে। তেওঁক আপোনালোকে ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰামত যাই চাব পাৰে আৰু তেওঁৰ ভিডিঅ'বোৰ চাব পাৰে। তেওঁ ইতিমধ্যে ইউটিউব চেনেলত 9টা ভিডিঅ' আপলোড কৰিছে। এতিয়া আমি পাখি ৰাজবংশীৰ বিষয়ে অকণমান জানো আহক। পাখি ৰাজবংশী টিকটক অভিনেত্ৰী। তেওঁৰ টিকটকত 1 মিলিয়নৰ ওচৰা-ওচৰিকৈ ফলোৱাৰ আছে। তেওঁৰ এতিয়া ইনষ্টাগ্ৰামত আছে। ইনষ্টাগ্ৰামত তেওঁৰ 6,100 ফলোৱাৰ আছে আৰু তেওঁ বৰ্তমান ইউটিউব চেনেল এটা খুলিছে। ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড আছে আৰু তেওঁ ইউটিউব চেনেলত 4,000 ছাবস্ক্ৰাইবাৰ আছে। এতিয়া আপোনালোকে পাখি ৰাজবংশীক ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰামত চাব পাৰিব। এতিয়া আমি টিকটকৰ আন এজন জনপ্ৰিয় অভিনেত্ৰীৰ বিষয়ে আলোচনা কৰোঁ, যাৰ নাম জুৰি আলম। তেওঁৰ টিকটকত 3 লাখৰ ওচৰা-ওচৰি ফলোৱাৰ্ছ আছিল আৰু তেওঁ বৰ্তমান এতিয়া ইনষ্টাগ্ৰামত আছে। ইনষ্টাগ্ৰামত আপোনালোকে তেওঁক বিচাৰি পাব। ইনষ্টাগ্ৰামত তেওঁক কাঠগাল জুৰি বুলি জনা যায় আৰু তেওঁ বৰ্তমান 7,000 ফলোৱাৰ আছে। তেওঁৰ ঘৰ বাইহাটা চাৰিআলিত। এতিয়া আমি আন এজন জনপ্ৰিয় টিকটকৰ অভিনেতাৰ বিষয়ে জানো আহক, যাৰ 2 মিলিয়ন ফলোৱাৰ্ছ আছিলে আৰু তেওঁ বৰ্তমান ইনষ্টাগ্ৰাম আৰু ইউটিউবত আছে। ইনষ্টাগ্ৰামত তেওঁৰ 50,000 ফলোৱাৰ আৰু ইউটিউবত তেওঁৰ 48,000 ছাবস্ক্ৰাইবাৰ আৰু তেওঁৰ নাম মিষ্টাৰ জিএছবি। মিষ্টাৰ জিএছবি বুলি ইউটিউব আৰু ইনষ্টাগ্ৰামত চাৰ্চ কৰিলে তেওঁক পাই যাব। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, বায়'লকৰ বিষয়ে শুনি ভাল লাগিলে আপোনালোকে এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।